শৰৎকালৰ ৰাতি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। শৰতৰ পূৰ্ণিমা আৰু এই পূৰ্ণিমাতে ৰাস উদযাপন কৰা হয় সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলা মেৰাপানী অঞ্চলৰ চাওদাং পথাৰ কলাক্ষেত্ৰতো আজি এই ৰাস উদযাপন কৰা হৈছে আৰু সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম যিহেতু এই ৰাস উদযাপনৰ স্থলীত পোনপ্ৰথমতেই অসমৰ আৰু অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ লগতে প্ৰয়াত ভূপেন হাজৰিকাদেৱৰ লগতে বাঁহীবাদক সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰি নাম হৈছে দীপক শৰ্মাদেৱ আৰু তেখেতৰ ফটোৰ আগত পুষ্পাঞ্জলি অৰ্পণ কৰি লগতে চাকি ধূপ ধূনা জ্বলাই তেখেতলোকক প্ৰতিছবিৰ সন্মুখত তেখেতলোকৰ মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। এয়া আপোনালোকৰ এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ লগতে আছে মাজতে আছে আমাৰ সকলোৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু লগতে আছে বিশিষ্ট বাঁহীবাদক অৰ্থাৎ সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে উজলিছিলে আৰু তেখেত হৈছে দীপক শৰ্মাদেৱ। এই তিনিজনক লৈ পিনি তেখেতলোকে আজি পুৱাৰ ভাগৰ পৰাই এনেধৰণে তেখেতলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ সকলোৰে মনত দুখ লগাই গৈছে এখেতলোক তিনিজনৰ। কিন্তু তাৰ মাজতে মই আমাৰ উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মানে বহু বছৰৰ আগৰ পৰাই তেওঁলোকে এই ৰাস উদযাপন কৰি আহিছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকে মানে আয়োজন কৰি আহিছে আৰু সমগ্ৰ বিষয়টোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম উদ্যোক্তাসকলৰ পৰা। মই জানিব বিচাৰিম যিহেতু উদ্যোক্তাসকল আছে তেখেতলোকৰ পৰা জানিব বিচাৰিম যে কি ক'ব। সৰ্বপ্ৰথমে আমি আজি যি আমাৰ চাওদাং পথাৰ কলাক্ষেত্ৰৰ মঞ্চত আমাৰ প্ৰতি বছৰে আজি চাওদাং পথাৰ কলাক্ষেত্ৰই আজি 33টা বৰ্ষ গৰকিছে। এই 33টা বৰ্ষৰ যি অনুষ্ঠান এই অনুষ্ঠান ইতিমধ্যে আমাৰ এই ৰাস মঞ্চস্থ হৈ আছে আৰু অনাগত আমাৰ দুদিন আছে। এই দুদিনত আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আজি শিশুসকলৰ দ্বাৰা অভিনীত যি সম্পূৰ্ণ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ হৈ আছে আৰু ইয়াৰ পাছতে অহাকালিলৈ আমাৰ ইয়াতে হ'ব আমাৰ যিসকল আমাৰ 60 ঊৰ্ধৰ বিশিষ্ট আমাৰ যিসকল চাওদাং পথাৰ কলাক্ষেত্ৰৰ কলাকুশলী আছিলে সকলো 60 ঊৰ্ধৰ অহাকালিলৈ অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে আমাৰ সামাজিক নাটক অহা 7 তাৰিখে নৱেম্বৰ 7 তাৰিখে অনুষ্ঠিত হ'ব। আমি তিনিদিনীয়া কাৰ্যসূচীৰে এনেকৈ আমাৰ অনুষ্ঠানটি আগবাঢ়িব। ইয়াৰ লগতে আমাৰ আজি এই যি আমাৰ অসমৰ যি প্ৰেক্ষাপটত আমাৰ ক'বলৈ এতিয়া দুখেই লাগে, তথাপিও আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে ৰাখিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা সন্মান জনাই আৰু এই 2 এদিনৰ ভিতৰতে আমাৰ অন্য এজন যি বাঁহীবাদক এই সকলোৱে চিনি পায় তেখেতক দীপক শৰ্মা ডাঙৰীয়া, তেখেতো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আমি তেখেতকো শ্ৰদ্ধাঞ্জলি জনাই এটি অনুষ্ঠানৰ আয়োজন কৰিলোঁ আজি আমি আৰু লগতে আজি আমাৰ ভূপেন হাজৰিকাদেৱৰ যি শতবাৰ্ষিকী আছিলে শতবাৰ্ষিকীও আমি তেখেতক এটি শ্ৰদ্ধাঞ্জলি জনাই আমি তিনিগৰাকী শিল্পীকে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পৰাই চাওদাং পথাৰ কলাক্ষেত্ৰৰ মঞ্চৰ পৰাই। এই ৰাস মহোৎসৱ যিহেতু জুবিনবিহীন ৰাস মহোৎসৱ, প্ৰথম জুবিনবিহীন ৰাস মহোৎসৱ কেনেকুৱা লাগিছে? একেবাৰে ভাল লগা নাই ক'ব গ'লে। আজি আমি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ তেনেই নগণ্য আৰু ইয়াৰ লগতে আমাৰ অহা যি 7 তাৰিখৰ আমাৰ নাটকখন আছে নাটকখনতো আমি সাগৰত হেৰাল সুৰ বুলি এখনি আয়োজন কৰিছোঁ। সেয়া জুবিন গাৰ্গক লৈ পিনে আপোনালোকে এই নৃত্য নাটিকাখন মানে আগবঢ়াইছে? হয়, সম্পূৰ্ণ তেখেতক লৈ গোটেই নৃত্য নাটিকাখনি তেখেতৰ ওপৰতে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই সেই সাগৰত হেৰাল সুৰ সেই নৃত্য নাটিকাখনি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি সপক্ষে আমি ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰিম। হয়, এনেদৰেই তেখেতসকলে এই ৰাস মহোৎসৱ উদযাপন কৰিছে কাৰণ বিশিষ্ট 3জন ব্যক্তিক লৈ পিনি তেখেতলোকক সুঁৱৰি পিনি শ্ৰদ্ধাঞ্জলি জনাই পিনি তেখেতলোকে এই ৰাস মহোৎসৱ উদযাপন কৰিছে। এয়া হৈছে মেৰাপানী চাওদাং পথাৰ কলাক্ষেত্ৰৰ এই ৰাস মহোৎসৱ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ৰাসৰ যি ৰাসলীলা তাৰ কিছু দৃশ্যাংশ আমি দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম।
Jodoh bongkok
অংশ জানিবা ইয়াত সকলো দেৱতাৰেই অংশ সকলো দেৱতাৰ ভূ